নমস্কাৰ বান্ধৱীসকল, আজি আকৌ আমি মমছ গ্ৰুপৰ খানা এটা খাবলৈ লৈছোঁ। সেয়ে আমাৰ মমছ গ্ৰুপৰ এগৰাকী মমছ হয়, তেওঁ মানে আমাৰ ঘৰতে, তেওঁ মানে কি সৰু ছোৱালী থকাৰ বাবে তেওঁ যাব নোৱাৰে। সেয়ে আমাৰ ঘৰতে খানাটো খাবলৈ আহা বুলি ক'লে, সেয়ে আমি গোটেইখন গুচি আহি পাই গ'লোহি ঘৰটো। আপোনালোকক মই ঘৰটো এতিয়া দেখুৱাম। ইহঁতি দুজনীয়ে বজাৰ কৰি আহিছে। ইমান ধুনীয়া ঘৰ এটা, লগৰ এজনী স্কুলৰ মমছ গ্ৰুপৰ খানা খাবলৈ। ঘৰটো দেখিছেনে? ইমান ধুনীয়া ঘৰ, আমাৰ দেখোন আহিবলৈ লাজ লাগে। 2-3 মহলীয়া ঘৰ বনাইছে, কি ক'ম। আগতে এদিনো অহা নাই, আজি প্ৰথম আহিছোঁ। বহুত ধুনীয়া, আমাৰ আকৌ ভাঙা চিঙা ঘৰ নহয়, লাজেই লাগে। বহুত ধুনীয়া ঘৰ, গান লগাই থৈছে দেই। পাই গ'লোহি। এইটো হ'ল গুদাম ঘৰ চাগে। সেয়া লগৰবোৰ চব আহি ৰেডি হৈ আছে। এই কিজানি নাচিব লাগি গ'ল দেখিছেনে? বাহ, এইজনী ভিডিঅ' বনাই আছে। বজাৰ কৰি আহিলানে? কি বজাৰ কৰিলা হয়? উলিয়ালো। তেল 10 টকা, তেল 10 টকা, নিমখ 2 টকা, হালধি 1 টকা, পিঁয়াজ 1 টকা। আজিকালি বজাৰত এনেকৈ পোৱা নাযায়। মাংস কেজি আনিলি? মাংস অকল হেৰি কি কয়, আমি মানুহ হেৰিজনী আছোঁ নহয়, 10জনী আছোঁ নহয়, ল'ৰাই চৰাই মিলাই মেলি এপিচ এপিচকৈ পৰিব, 1 কেজি এটা আনিছোঁ। হ'ব 1 কেজিয়ে হ'ব, খানানো কিয়। এয়া ৰাইজে কি গুচাই আছে হয়, এইখিনি আলু, পিঁয়াজ। উপায় বজাৰ কৰি দিয়া বোলা দেই। মই বিশেষ তোমালোকক ভিডিঅ' বনাই আছোঁ। এইজনী হৈছে গৃহস্থনী, নাজানো আৰু ভালে পাইছে নে বেয়া পাইছে। আমি ৰাম উৎপাত কৰোঁ, ৰাম হালা কৰোঁ, চব দেখোন মোবাইলতে ব্যস্ত। মইহে ভিডিঅ' বনাই ফুৰিছোঁ আৰু। এইবোৰ হৈছে গোটেই মমছ কিজনীও। কি হ'ল চাহ তই ছিগি দিলে? এতিয়া বুলি নহয় নহয়, মোৰ কথাখিনি আৰু চাহ আকৌ কচাইতকৈ কচাই। ডিব্ৰুগড় আমাৰ ডোখৰ ৰাজগড় বুলি কয়। বকলীয়া কচাই মিঠাটো সৰহকৈ দিলে। দি দে ঐ, অনামিকা দে কি ল'ৰাটো কি কথা কয় ন? গোটেইখিনি দিলোঁ নে? দি দে হ'ব। এয়া দেখিছেনে, লাহে লাহে ইমান ডাঙৰকৈ মুঠতে বৰষুণ আহিব এতিয়া। লাহে লাহে ষ্টাৰ্ট দিছে আৰু। বহুত ডাঙৰকৈ বৰষুণ দিলে, সেয়েহে কেৰাহী চেৰাহী ভিতৰত থৈ আমি বহি থাকিবলগীয়া হ'ল। বৰষুণ এৰিব, আকৌ চব্জিখিনি বনাম, তেনেকৈ বহি আছোঁ আৰু। বেলেগ আৰু শিখা দেই। ইমান ডাঙৰ বৰষুণ হঠাৎ আহিলে। অকণমান আগতে টিকা ফটা ৰ'দ দি আছিলে আৰু এতিয়া বৰষুণ চোৱা। যেনে কেনেকৈ নাচিছে চা, দেখোন চবকে দেখোন।
এজনীয়ে বিলাহী কাটিছে চা বৰ ধুনীয়াকৈ বিলাহী কাটিব জানে দেই আমাৰ দীপিকা পাডুকন চিনেমা হিৰইন লৈ যাওঁ ন ব'লা ক'ত যাওঁ তহঁতি বনাইছে অঁ মাংস বনোৱা জেগালৈ নোযোৱা নি অঁ বৈ 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 ব'লা শেষত কি হ'ল জানেনে পিংকি দত্তৰ হাজবেণ্ডে আমাক চব্জিখিনি বনাই দিলে সেয়ে তেওঁলৈ অশেষ ধন্যবাদ আমি নিজে বনাম ফটো তুলিবৰ বাবে এনেদৰে প'জ দি থিয় কৰাই থৈ দিছে আৰু যেতিয়া মই ভিডিঅ' বনাবলৈ আহিলোঁ ইহঁতি ফাটা চিটা ল মাৰিলে আৰু ইহঁতি যে ইয়াত থিয় হৈ আছে কিয় থিয় হৈ আছে জানেনে ইহঁতি ফটো তুলিবলৈ চেলফি सबके वीडियो का টেষ্ট কৰিবলৈ দিছে টেষ্ট কৰি চাইছোঁ মজা অলপমান কম হৈছে দি দিছে আকৌ নিমখ এয়া প্ৰথমতে ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ ভাত বাঢ়ি দিয়া হৈছে কাৰণ ইহঁতি সৰু ল'ৰা ৰাতিপুৱাতে খোৱা সেয়ে ইহঁতি ভাতকেইটা ধুনীয়াকৈ খাই লওক বুলি ইহঁতকে আগতীয়াকৈ দিয়া হৈছে আমাৰ দীপিকা পাডুকনে ইমান ভাল নহয় ল'ৰা ছোৱালীবিলাকৰ খাই হোৱা পাছত আমি মমছসকলে ভাত বাঢ়ি ল'লোঁ এয়া দুজনীমানে খালেই এগৰাকী বহিবলৈ আছে এয়া খাই আছে এগৰাকীয়ে এয়া হাত ধুইছে আৰু মই ভাতৰ পাতত বহি ভিডিঅ' কৰি আছোঁ দি দে দালি গালি চব দি দে হ'ব হ'ব শেষত ঠৰঙা ফটো একপি লৈ আমি সকলো গুচি